কিন্তু মায়ে হস্পিটেলত মৃত্যুৰ সৈতে যুঁজি আছে। মই প্লান দিছিলোঁ। তথাপিও মোৰ কিয় গ্ৰহণ কৰা নহ'ল? কিয় গ্ৰহণ কৰা? আৰু মই এনে ক'ব পাৰোঁ মোৰ প্লানখিনিতে এনে নহয়। মই বৈঠা সময়ত মোৰ প্লানখিনিতো বৈঠাত নহয়। তথাপি দেউতা মোৰ প্লান গ্ৰহণ কৰা নহ'ল। কি হ'ল দেউতা? মনে মনে আছে একো ভালদৰে বুজাই নকয় কিয় দেউতা? কি ক'ব লাগে? কি ক'ব লাগে? কি আগে ক'ব লাগে নেকি? যে তই এজন মৃত্যু পথৰ যাত্ৰী। কি আগে ক'ব লাগে নেকি? যে তই আৰু বেছি দিন জীয়াই নাথাক। নাই দেউতা, কি কৈছে আপুনি এইবোৰ? মই ইমান পৰ্যাপ্ত নহয় দেউতা। আপুনি কি কৈছে এইবোৰ? মই ইমান পৰ্যাপ্ত নহয় দেউতা। নিজৰ দেহৰ কাজ কৰাবলৈ যোৱাতে মই চিৰিজ ব্যৱহাৰ কৰিছিলো নহয়। সেয়া তাৰে পৰিণাম। এটা তাৰ পৰিণাম ভোগ কৰি থাক। সকলে নিজেও মৰিলি, আমাকো মাৰিলি, জীয়াই জীয়াই। নিজৰ দেহত কাজ কৰাবলৈ যোৱাতে মই ব্যৱহাৰ কৰা চিৰিজবোৰত কি লাগিছিল তুমি জানো? সেই জধে মধে চিৰিজবোৰত লাগিছিলে এজন আক্ৰান্ত কোনোবা অবিভক্ত মানুহৰ বীজাণু। আজি তই নিজেও সেই দুখীয়া মাৰাকো তই বিচনাত পেলাই থৈ আহিছ। এই অসহায় দেউতাৰে মই কি কৰোঁ তোমাক চাওঁ? মাৰা। ধন্যবাদ।